বেলেগতকৈ বেলেগ ধামাকা যে এটা ভিডিঅ' হ'ব যাই আছে তো অসমত গম পাই এনেকুৱা চেলেঞ্জ কাৰ গাড়ীখন দেউতাৰ আৰু এখানতো মামাই দিয়া এখন ফি বা এখনত ধৰি 50 লাখ না 50 তোৰ ঘৰত এনা কেনেকুৱা দামী বস্তু বা কম দামী বস্তু পেট্ৰলৰ কিন্তু দাম বাঢ়ছি কিন্তু দেই দেউতাৰে বস্তু দেখুৱালি তোৰ কি বস্তু আছে কিনি কও পঢ়া কিতাপ এইগিলা দামী নেকি তোৰ নমস্কাৰ কলিজা কলেজ এটা সুন্দৰ ব্লগত স্বাগতম জনালো তো আজি অলপ বেলেগতকৈ বেলেগ ধামাকা যে এটা ভিডিঅ' হ'ব যাই আছে তো অসমত গম পাই এনেকুৱা চেলেঞ্জ ভিডিঅ' মোৰ মতে বানা নাই হিন্দীত বান আছে আয়ুষ ভান্ডাৰে উঠি চানে নিশ্চয় চাচিয়ে দে পপুলাৰ ইউটিউবাৰ আমি আৰু এইখিনি মানে ইউটিউবাৰ দিছোঁ এইটো বেলেগ কথা তো আজি মোৰ লগত থাকিব মানে লগৰ তিনিটা লগৰ ঘৰত যাম সিহঁতৰ ঘৰততো কি দামী বস্তু আছে সম্পূৰ্ণ ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম তো আজি বেছি দিন আগৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ যাম আমি এতিয়া ভাৰ্গৱ ঘৰত ভাৰ্গৱ মানে আমাৰ কাষতে দিছোঁ সিহঁতে সত্ৰ চাব পাৰে তো দেখি আছে তো স্কুলত যাব লাগছি তো আহি পেলাই মানে স্কুলত যাব আৰু টাইম কি হৈছে নেকি যাব অলপ অলপ সময় আছে আৰু এনেই তোৰ লগত বা তহঁতৰ ঘৰত কিমান দামী বস্তু আছে দেখুৱাব পাৰিবি না এনে কি আছে এনে আইডিয়া সৰু পেৰে ডাঙৰক গেলি দেখো সৰু পেৰে ডাঙৰক গেলি দেখোনি সৰু এটা দেখো তাৰপিছতে সেনেকৈ মানে বাইক কেইখন আছে দুখন আছে তো আমি বাইক চাব যাম এতিয়া বাইক থাকে মানে এটা ৰুমত এটা হ'ল 25 ৰুম তো এতিয়া তো দামকেইটা কৈ দি বঢ়িয়াকৈ আইডিয়া নাই নেকি আইডিয়া মানে এখন হ'ল কাৰ গাড়ীখন দেউতাৰ আৰু এখনতো মামাই দিয়া এখন ফি বা এখনত ধৰি কাম না এখনত এনে কিমান মান আন্দাজ 1.5 লাখ মাই গড 1.5 লাখত কৰি গাড়ী আৰু বা কিবা আছে তো আৰু কিবা বেলেগ কেলা জেনেৰেটাৰো আছে মানে এইটো তেনে কিমান মানে আন্দাজ আমাৰ আইডিয়া কৰবাই নোৱাৰিবি নেকি 50 এইগিলাতো বহু হেভি বস্তু লাগতিয়াল বস্তু তো আমি এতিয়া বেলেগক যাম আৰু কি ভাবি এইটো লেপটপত কেই টকা 50 লাখ না 50,000 এইটো কি মাহ মানুহ হ'ব একমাহ নাই আৰু এইতকৈ দামী অলপ লাষ্ট দামী বস্তু এতিয়া চাব যাইছো মানে এনে কিমান মানৰ দামত হ'ব 10.5 তো এখানে হ'ব পাৰে গাড়ীখন এখানে গাড়ীখন নেকি EMI লোৱা না কেছত লোৱা কেছত লৈছিল তো এখন মডেলখনৰ নামটো একবাৰ কৈ দি হয় নেকি তো এখানে হ'ল কিমান বুলি ক'লে 10.5 কেলা তো আমি এতিয়া মানে ছেকেণ্ড তাক যাম মানে 3টা বুলি কৈছিলোঁ না এই হল গেল গোটেইখিনি হল না আৰু তো নাই কেলা হাত ধৰি মানুহ গম পাইছা না আৰু এটা গেল আৰু দুটা আছে এই দুটাও লৈ আছোঁ সকলোৱে ধুনীয়াকৈ তাৰ পেৰে আহি গ'লোঁ তজুমান ঠেক কেনেকুৱানো কি দামী বস্তু ঘৰত আছে বা সিৰ লগত মই জানা মতে আছে কেইটামান কিন্তু কি সিৰ মতে শুনো দেচোন তো আহি এটা চাব পাৰে সুমন কুত্তা বিখ্যাত নাম তহঁতৰ ঘৰত এনা কেনেকুৱা দামী বস্তু বা কম দামী বস্তু কি আছে তই একবাৰ কচোন মানে দুখীও দিবি আৰু দামটো কবি কিমান দাম হয় লেবেল কুত্তা চেণ্ডেল পিন্ধা নাই মানে বেলেগৰ ঘৰ না আমাৰ ঘৰ হ'লে বেলেগ কথা তোৰ লাইট দিব এইটো টিভিটোত কিমান লৈছিল 85 তাৰপিছত কম্পিউটাৰ 80 মান আৰু এইটো মানে এটা ফাৰ্ষ্ট হ'ল এইটো ছেকেণ্ড হ'ল ধৰিলো না কি তাৰপিছত মানে লাষ্ট থাৰ্ড নম্বৰটো 3 নম্বৰটো থাৰ গিল্লা কেলা আজিকালি মই গমেই নাপাওঁ কিবা থাৰ বোলে এখনৰ নাম থাৰ আৰু কুত্তা থাৰ এনে কিমান বছৰ এখন কওঁ হা দামটো কিমান বছিলো সেইটো ক
দামে নাজানে এখনৰ নাম বোলে থাৰ হ'ব দে 5 লাখ 6 লাখ মান মুৰা যা 5 লাখ 6 লাখ আৰু এটা দামী বস্তু কি আছে পেট্ৰলৰ কিন্তু দাম বাঢ়ছি কিন্তু দেই এইছা ফুল টেংকি মোৰ খানো সদায় ধিক ধিক মাৰব কি কলি ষ্টাৰ্ট কাৰ ভৰাব নাংগে এ গাড়ীখন বেয়া আজি কবি বোলে গাড়ীখনে বেয়া হয় দেই ষ্টাৰ্ট কাৰ লৰাবি দেউতাৰে ভৰা ৰছি দে তই ভৰা নাই নাই এনাই গোটাই উল্টি দিছি গোটা মইনা এনাই কথা চব দেউতাৰে বস্তু দেখুৱালি তোৰ কি বস্তু আছে কিনি ক কি হৈছে এনে কথা কম্পিউটাৰ দেউতাৰে কিনি দিছি দে তই কিনা নাই দে এনে কথা তই কিনা নাই ন ভিডিঅ' চাওঁ কাইছা তাতে মই কম্পিউটাৰত এনে কথা কম্পিউটাৰত চাই তই কলি যাওঁ মানে সুমনৰ মানে কিমতি বস্তু বা কোনটো বা হয় মই এটা এই প্ৰশ্ন সুধিম বুলি ভাবছো এনে কোনটো হয় তই সঁচা কথা কবি হা চবতকৈ পাৱাৰফুল দেউতা দেউতা মাইতো পাৱাৰফুল হয় ভাই সিহঁতৰ সদায় থাকবা লাগবই দেউতা আৰু মাই বাকী কাম নাইতো আল বাল এটাই ডাঙৰ চবত চাই সেইটোৱে ডাঙৰ হাত ধুৱাতে ডাঙৰ সৰুৰ বেৰে ডাঙৰ কৰছি গম পাইছা না হাত ধুৱাতাকে সদায় সুখত ৰাখছো তই ক'লি ধুনীয়াকৈ এতিয়া যাইছোঁ মই এতিয়া মানে 3 নম্বৰ মানুহটোৰ তাত মানে 3 নম্বৰ মানুহ হ'ল তো আমাৰ পেহীৰপা মানে গাখীৰ সিহঁতৰ ঘৰে তই চাব পাৰে তো এই হয় দেখি নাছে এই ভিতাৰে যাম পাই নিশ্চয় তই ক'লি নিশ্চয় চাব পাৰে ধুনীয়াকৈ আহি পালোঁ গাখীৰ ঘৰ গাখীৰ দেখি নাছে নেকি দেখি পৰি আছে তো মানে এটা কথা সুধো হা তোৰ লগত কিমান দামী বস্তু আছে আৰু তহঁতৰ ঘৰত কিমান দামী বস্তু আছে তই কৈ কিমান দামী বস্তু আছে তোৰ লগত 3টা কৰিলে হ'ল বোলে কিছিল 1 2 3টা এনেকৈ কৰিলে হ'ল প্ৰথমতে মোৰ পঢ়া কিতাপ এইগিলা দামী নেকি তোৰ কাৰণে বহুত দামী তাৰপিছত ছেকেণ্ডত মোৰ এই এটা প্ৰাইভেচি বস্তু কি সেইটো বহুত দামী সেইটো ক'ব নোৱাৰি নেকি দেখি নাছে এত আছে বোলে কিবা আছে সি জানিব একদম আৰু চবতকৈ প্ৰথম মোৰ মা দেউতা হয় নেকি এত কিন্তু ভাল লাগছে দেই সুমনেও কৈছে মা দেউতা সিও কৈছে মা দেউতা মানে ভাল কথা মানে না মা দেউতাৰ কাৰণে আমি এইখিনি সহায় কৰিছোঁ বা এইখিনি আগুৱাই যাব পাৰি আছোঁ হাত ধোৱাতৰ কাৰণে আশীৰ্বাদৰ কাৰণে বা ভগৱান বা আল্লাৰ কাৰণে এইখিনি হ'ব পাৰিছোঁ তো আৰু এনেকুৱা কণ্টেণ্ট ভিডিঅ' লাগে ধুনীয়া কমেণ্ট এটা ভিতৰত টাৰ্গেট কেইটা লাইক দিবি তই টাৰ্গেট লাইক 3000 কৰি দিলি মাইতি 3000 20টা দিলে হ'ব দে 20টা অতি কোনোবাই কৰা তাৰ এনেকুৱা এটা বেলেগ ধৰণৰ ভিডিঅ' এটা আহিব তো মানে কি আহিব মানে কৈ দিলাম তো মানে কি ৰাস্তাৰ বেলেগ মানুহ মই এনেকৈ সুধিম মানে কি এনেকুৱা লগত কিমান দামী বস্তু আছে বা জোতা হওক বা চেণ্ডেল হওক কাপোৰ হওক বা মোবাইলে হওক যি কি নহওক ব্লগটো আজি অলপমান অতি ভাল লাগে লাইক শ্বেয়াৰ চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইবটো কৰি দিব নেক্সট ব্লগত লগ পাম আজিকালি বাই বাই জয় জয় জুবিন দা